মোৰ পিছফালে এতিয়া বস্তুটো আছে মই দেখাম আৰু আপোনালোকে 1 2 3 माउंटेन डी एकदम डर के आगे जीत है रात से उतारोगे बहुत गरम माने एकदम गम पाइछ ना काली আজি एकदम ভিজাই দিছে গাইস দেখিও পাইছে আমাৰ বোট মদ কা তাণ্ডৱ আরে দেবা বেস প্লাস প্লাস নাই যে গাছো যদি কোবাত দেখা হয় নহয় হাতুৱে জুগাৰ মানে আসামিজ জুগাৰ Hey guys, good morning আৰু আজি ভাবিলো মানে বহুত দিনৰ মত আজি ভিডিওটো পঠাৰ পৰা আৰম্ভ কৰি দিও বুলি আৰু ভিডিও একদম পঠাৰ পৰা ষ্টাৰ্ট কৰিছো আপোনালোকে চাওক ইফালে হালবাই থৈ দিয়া আছে এইখিনি আমাৰ মাটিয়ে হালবাই থৈ দিয়া আছে মাটি চাটি ৰুব লাগিব কিন্তু এতিয়া লাগে কঠিয়া পোৱা হোৱাই নাই কঠিয়া পাৰিবলৈ ইফালে এক্সট্ৰা কি কোনো হালবাই থোৱা আছে বা আপোনালোকক দেখাম আৰু পঠালে আহি গ'লে গম পাই ন এতিয়া পাগলা হৈ যায় মানে গোটেই পানীত একদম জপিয়াই মেলি ফুৰিছে গোটেই আৰু মানুহবিলাকে এতিয়া হালবাই মেলি ঘৰলৈ যাবলৈ হৈছে আৰু মানে হালবাই থকা অকণমান দেখিলে মানে কিবা এটা ভাল লাগে মানে ফিলিংছটো কিবা এটা মানে গাঁৱলীয়া পৰিৱেশত থকা মানে কিবা এটা ভাল লাগি থাকে হালবাই থকা অকণ যদি চিনেমেটিক শ্বট অকণ দিব পাৰিলেও মানে ভাল লাগে কিন্তু এতিয়া নাই কি কৰিব অকণমান দেৰিয়ে হৈ গ'ল এতিয়া 7:30 8টামান বাজিবলৈ হ'ল মই যাবলৈ ওলালোঁ আৰু মানুহবিলাকো গ'ল ঘৰলৈ মানে 4টা 5টাতে গুচি আহে ন হাল বাবলৈ তেতিয়াৰ পৰা কিমান বা বোৱা হাল বায় আৰু আজিকালিতো এনেও গৰুৱে হাল বোৱা নাইকিয়াই হ'ল বেছ এইবিলাক চব ট্ৰেক্টৰে হাল বোৱায় আৰু এইফালে এইকণহে অকণমান গৰুৱে হাল বাই থৈছে এজন দুজন মানুহ মানে আহে আৰু হাল বাবলৈ তাকে আৰু আমি এতিয়া গৈ থাকোঁ ব'লক আৰু আপোনালোকক মানে বহুত ভাল বস্তু এটা দেখাবলৈ আছে ঘৰতে ধুনীয়াকৈ ফুল মানে এপাহ আপোনালোকক হিংটো দি দিছোঁ কি বস্তু ফুল হয় এপাহ আৰু সেইটোকে আপোনালোকক দেখামগৈ এতিয়া ব'লক কি ফুল আপোনালোকে মানে গেছ কৰি থাকক এতিয়ালৈকে আৰু ঘৰত গৈ দেখাই আছোঁ গাইছ আপোনালোকক যে কৈছিলোঁ একদম ধুনীয়া বস্তু এটা দেখাম বুলি একদম দেখাবলৈ সাজু হৈ গৈছোঁ আপোনালোকে চাওক মানে মোৰ পিছফালে এতিয়া বস্তুটো আছে মই দেখাম আৰু আপোনালোকে 1 2 3 চাওক আপোনালোকে কপৌ ফুল লাগিব পাইছেনে একদম বহাগ গ'ল জেঠ আহি পাই গ'লহি কিন্তু কপৌ ফুল আমাৰ এতিয়া ফুলিছে পিছতীয়া বুলি কৈছিল যে আপোনালোকক আৰু কি কণ ফুলিছে দেখিছে নে ইমানকণ যাতে খোপাটো নহয় মানে আৰু এপাহ আছে ভাল অকণমান হেঁপাহ দেখাইছোঁ আহক এইপাহ চাওক এইপাহ অকণমান দীঘলকৈ ফুলিছে আৰু এইপাহ কালাৰটো অকণমান আছে সিপাহ মানে কালাৰটো নাই সিপাহ বগা আৰু এইপাহ অকণমান পিং আছে আৰু দেখিব পাইছে ন অকণমান ওপৰত আছে মানে তথাপিও মানুহে আজিকালি এইবিলাক ছিঙি টিঙি নিয়া মেলা নাই আৰু নহ'লে আগতে হোৱাহেঁতেন মানে ছিঙিলেও গুচি গ'লহেঁতেন এতিয়া মানে আছে আৰু আজিকালি ইমান বিহু চিহু নচা মানে কি হ'লেও গম পাইছে নহয় এবাৰ নিয়মটো মানে বহাগলৈকেহে মানে ক'ৰবাত প্ৰগ্ৰেম চগ্ৰেমবিলাক পাতিবলৈ দিছিলে তাৰপিছত এতিয়াতো প্ৰগ্ৰেম চগ্ৰেম পাতিব নিদিয়ে সেইকাৰণে মানে কপৌ ফুল এনেকৈ আছে নহ'লে মানুহ আহি গ'লহেঁতেন মানে বিচাৰি পিনি মানে ইয়াত পাই গ'লোঁ ল'ৰা ছোৱালীবিলাক নমাই দিলোঁ স্কুলত আৰু তাৰপৰা মানে অকণমান দূৰলৈ আহি পিনি গছ দুজোপা আছে গছজোপাৰ তলত একদম ধুনীয়া ছাঁ পৰি থাকে আৰু এদিনো গৰম সেইকাৰণে মানে ভাবিছোঁ গছ দুজোপা তলতে অকণমান গাড়ীখন ৰখি এইবিলাক দৰ্জা চৰ্জা খুলি মেলি একদম ধুনীয়া বতাহো আহি থাকিব একদম ধুনীয়া লাগিব আৰু আজি কোন আহিছে আপোনালোক আমাৰ লগত চাওক এইফালে পানী টেংকি পানী পৰিয়ে আছে ক'ত টেংকি অঁ এইফালে মানে পানী টেংকি এটা আছে পানী ফুল হৈ পিনি মানে পানীখিনি পৰি আছে সি তাকে সেইখিনিকে দেখাই আছে আমি এতিয়া কিবা এটা খাবলৈ পাৰ্থ খাব লাগিব পাৰ্থ প্ৰায় শান্তিকে খাবলৈ নিদিয়ে ভিডিঅ' বনাই আছে শান্তিকে মানে খাবলৈ নিদিয়ে আমি এতিয়া পথাৰটো খাই ওলাই আহিছোঁ আৰু এইফালে এতিয়া মাউণ্টেন দি একদম ডৰ কে আগে জীত হে ৰাত চে উতাৰোগে সঁচা খুলি দিলি দাঁতত জোৰ আছে বুঢ়া হোৱা নাই তই এতিয়ালৈকে খুলিব পাৰিবি আকৌ এতিয়া গাড়ীত আহি গ'লোঁ অথনি জেগাটুকাতে আপোনালোকে দেখিব পাইছে ন একদম অথনি জেগাটুকাত আহি গ'লোঁ গছৰ তলত গাড়ীখন মানে লৈ গৈছিলোঁ পথাৰ খাবলৈ যাওঁতে মানে কি ইমান গৰম যিহেতু মানে খোজকাঢ়িটো যাব নোৱাৰি ইয়াৰ পৰা তালৈ 8 কিলোমিটাৰমান হয় আৰু এতিয়া আকৌ আহি গ'লোঁ অথনি গছজোপা তলত একদম ধুনীয়াকৈ চাই অকণ মানে একদম ধুনীয়া ঠাণ্ডা পৰিৱেশ মানুহবিলাকো আহি ইয়াতে ৰখি আছে গাড়ী চাড়ীবিলাক ৰখি দেখিব পাইছে এইফালে পিছফালেও ৰখি আছে একদম মানুহবিলাক মানে আৰু এই পিছফালে বহি আছে কেনেকুৱা হাল চাল ভালেই নে আৰু তাকে আমি ইয়াত আকৌ মানে টাইম পাছ কৰিব লাগিব এতিয়া 2.5 ঘণ্টামান কেনেকৈ টাইম পাছ কৰোঁ মানে এনেই যি কৰি আছোঁ গান চান শুনি মেলি বা চিনেমা চাই মেলি ৱেব ছিৰিজ এখনো ডাউনলোড কৰিছিলে ৱেব ছিৰিজখনো মানে চাম আৰু এতিয়া এনেই টাইম পাছটোতো কৰিব লাগিব ন কিবা এটা কৰি পাহাৰতে ঠাণ্ডা আনিবলৈ গৈ টমটমত একদম ফ্ৰীকৈ উঠি আহিছে ফ্ৰীকৈ উঠি আহি মানে এই কেপি দি আছে কেপি খুৱাইছ নে কি টমটমত লাগ ফ্ৰীকৈ উঠি অহা বুলি মানে কেপি খুৱাই দিছ
আমি এইফালে এতিয়া টাইম পাছ কৰি আছোঁ, কিন্তু মানে টাইম পাছ নাযায় লাগিছে, টাইমটো নাযায় গৰম পৰিছে কাৰণে। গৰম আহি গ'লে এনেও টাইমটো কিবা নাযায় নিচিনা লাগি যায়গৈ। ই এইফালে ধুনীয়াকৈ গান লগাইছে, একদম ৰোমেণ্টিক। এতিয়া গান শুনিয়ে আমি অকণমান টাইম পাছ কৰি থাকিম। মোবাইলৰ বেটেৰীও ডাউন হৈ গৈছেগৈ, 29% আহি গ'ল এতিয়ালৈকে। আৰু ইয়ালৈ মানে ইয়াৰ বেটেৰীটো বেছি সোনকালে ডাউন হয় ন, সেইটো কাৰণে পাৱাৰ বেংক লৈ আহিছে। 20,000 পাৱাৰ বেংক, একদম পুৰা MI 20,000 mAh পাৱাৰ বেংকো আছে। 10 বাৰমান দিব পৰা হ'ব নাই? 4 বাৰ হৈ যাব তেতিয়াহ'লে। আৰু কেলৈ লাগে গাইছ। আৰু ছুটি দিব আৰু তাৰপিছত যাম আৰু এইকণতে গছৰ তলতে উঠনি পৰা ৰখিয়ে আছোঁ। কি কৰোঁ কি নকৰোঁ লাগিছেগৈ আৰু। স্কুল ছুটি দিব হৈছে, গোটেই মানে ভিৰ লাগি গৈছে আৰু একদম গৰমত দেখিছে ন, ঘামি মেলি অৱস্থা পাতি মানে নাই। এটা পানী খাই আমি আজি তত পাইছোঁহে মানে, পূৰা ঘামি গৈছেগৈ চব। ঘামি এতিয়া ল'ৰা ছোৱালীবিলাক আহিব, তাৰপিছত যাম আৰু ঘৰত গৈ ধুনীয়া বিন্দাছ গাটো ধুব। তই ধুবিগৈ নাই? বহুত গৰম মানে একদম, গম পাইছে ন, কালি আজি একদম ভিজাই দিছে। আমি আহি এতিয়া ঘৰলৈ আহি গ'লোঁ আৰু এতিয়া গৰম গম পাইছে নহয়। এতিয়া কমেও আধা ঘণ্টা 1 ঘণ্টামানৰ পিছত আকৌ ওলাই আহিছোঁ। এটা ঘৰত হেনো বৰ্ড এখন লগাব লাগে, সি নিজে লগাম বুলি কৈছে হয় ন। হেৰি কিন্তু বৰ্ডখনত মাৰিবলৈ গজাল নাই, তাকে গজাল লৈ এনেকুৱা ক্লিপবিলাক মানে ক'ৰবাত আছিলে, কিন্তু ক্লিপ বিচাৰি নাপালোঁ। এতিয়া ক্লিপৰ হেৰিটো মানে পেকেটটো ক'ত আছিলে, 1 পেকেট আছিলে, ক'ত গ'ল ঠিক নাই। তাকে এটা পাইছোঁ, বাকী আৰু ইদিগদাৰ গজাল মাৰিব লাগিব। এইফালে এতিয়া বৰ্ড লগাব লাগিব। এইফালে বৰ্ড দেখিব পাইছে ন, ইয়াত এতিয়া লগাই লওঁ, তাৰপিছত গজাল মৰাৰ পিছতহে দেখাম আপোনালোকক। গাইজ এইফালে এতিয়া মানে বৰ্ডখনত লগা হৈ গ'ল, গজাল চজাল মাৰি, যেনে তেনে গজাল চজাল মাৰি তাত এতিয়া লগাইছোঁ আৰু কিবাকিবি লগাব লাগিব আৰু। এইখন আছে এইফালে ই ৱাৰ চোৱা লগাই মেলি থৈ দিছে, এইবিলাক চুইচ টুইচ আছে ৰেডি। এতিয়া মেইন বৰ্ডৰ লগত কানেকশ্যনটো কৰিবলৈ আছে। এই একদম পূৰা ইলেক্ট্ৰিচিয়ান দেখিব পাইছে নহয়, ইয়াত আহি বুলি তথাপি মেইন চুইচ অফ কৰি থৈছে বুলি হাত নিদিবি হ'ব। তাৰপিছত ইয়াত মানে এইটোতে মোৰ ভিডিঅ' চলে আৰু ফাইনেল একদম আমি এতিয়া ফাইনেল টাচটো দেখাম আৰু আপোনালোকক। এনেই মানে ভিডিঅ'বিলাক নহ'লে দীঘল হৈ গ'লে চাবলৈ বেয়া লাগে। কমপ্লিট গাইজ একদম পূৰা কমপ্লিট হৈ গ'ল। ভিতৰত চাই একদম এজাপৰ নিচিনা হৈছে মানে, গোটেই ডাঙৰ ৱাৰ চব। মিহি ৱাৰ হট বুলিবলৈ নাই নেকি, চব ডাঙৰ ৱাৰে আছে। গাইজ এইফালে এতিয়া বৰ্ড লগাই কমপ্লিট হৈ গ'ল আৰু এতিয়া মেইন চুইচটো অন কৰিবলৈ যাওঁ বলক। গাইজ দেখিব পাইছে আমাৰ বৰ্ড মদ কা তাণ্ডৱ। এইফালে যিখন এতিয়া বৰ্ড লগাইছিলোঁ, বৰ্ডখনৰ কানেকশ্যনটো মানে কমপ্লিট হৈছে নে চেক, চুইচ দি থোৱা আছে নহয়। আহি আছে এইটো সেইটো লাইন নাহে আকৌ, সেইটো লাইনো নাথাকে। আহি আছে দুইটাতে আহে। মইতো ডাবুল কেনেকৈ হ'ল, মই জইন নাই কৰা। আপোনাৰ দুটাতে আপোনাৰ ডাবুল লাইন মাৰিছে কি হেল্ল' গাইজ, এতিয়া আমাৰ বৰ্ড একদম ঠিক হৈ গ'ল। মানে এডাল এই পইণ্টটোৰ পৰা মানে হলকি গৈছিলে মানে ৱাৰটোৰ সৰু ৱাৰ মানে যেনেকুৱা ৱাৰ মানে গাইজ ইয়াত লগাই থোৱা আছে ন, একদম কি বুলি কয় এইবিলাক মেইন লাইনত থকা ৱাৰ, ঘৰৰ ভিতৰত মেইন লাইনত থকা ৱাৰ লাগি আছে যে। ৰাস্তাত পাইছোঁ লৈ আহিছোঁ আৰু গম পাইছে, তেনেকুৱা কথা মানে। য়েছ সাঁতোৰা কাহা গিয়া গাইজ, প্লাছ শ্লাছ নাই যে, গ্লাছৰ যদি ক'ৰবাত বেকা হয় নহয়। সাঁতোৰে যোগাৰ মানে আছামিজ যোগাৰ। সেইবুলি আপোনালোকে ঘৰত ট্ৰাই নকৰিব, ये बहुत मुश्किल काम होता है। গাইজ এইফালে এতিয়া যিখন বৰ্ড লগাইছিলোঁ, বৰ্ড একদম পূৰা হৈ গ'ল কমপ্লিট। এইফালে কামো আহি আছে, কিন্তু অথনি ডাবুল মাৰি আছিলে, এতিয়া চব ঠিক হৈ গ'ল। তেনেকুৱা বৰ্ডখন লগাই মেলি আহিছিলোঁ আৰু ভাবিছিলোঁ মানে ৰানিং কৰি পেলাই যাম বুলি। ৰানিং কৰিবলৈ এতিয়া কি হ'ল মানে আমাৰ তেল ডিপুটোৰ ওচৰত আকৌ আহি চেক বহিলে, আকৌ ভাবিলোঁ এতিয়া স্কুটি থৈ মানে আকৌ চাইকেল লৈ নাযাওঁ আৰু ৰানিং কৰিবলৈ যোৱাওঁতে মানে কিনো হেলমেটটো লৈ যাম। সেইকাৰণে এতিয়া আকৌ পুলিচে আপোনালোকক দেখাই আছোঁ বলক। এইফালে মাংগা আছে, মাংগাই মানে পাবজিটো আপডেট দিবলৈ, এতিয়া নতুনকৈ পাবজি যিহেতু আহি গ'ল, BGMয়ে আপডেট দিবলৈ মোবাইলটো আনিব গৈছে। ফিউল পাম্পৰ ওচৰত নেটটো ফাষ্ট চলে আপোনালোকক কৈছোঁ, অকণমান ওচৰত গৈ পিনি তাতে আপডেটটো দিয়া হ'ব আৰু আপোনালোকক পুলিচখিনিও দেখাই আছোঁগৈ।